গাঁৱৰ মানুহ মৰি আছে, ডেকা ল'ৰা মৰি আছে, মাৰি আছে, যে মানুহ মাৰি মাৰি ঘটা পইচা। এই শ্বাহৰুখ খান, অজয় দেৱগান, সিহঁতৰ মূৰকেইটা ছিঙি দিওঁ নেকি? সিহঁতৰ মূৰ নাই নেকি? মই সেইদিনা তাণ্ডৱ সিহঁতে মোৰ দেখিলে NSDত এইটো কোন আহিলে প্ৰাঞ্জল। এতিয়াও মই এই ৱেলকাম টু এনাডাৰ এপিছড অফ অফবিট ট্ৰেভেল। আৰু আজি মই বিৰাট নাৰ্ভাছ, কাৰণ মোৰ গেষ্টজনে এনেকুৱা গেষ্ট, মানে মই কি সুধিম, মোৰ হাত ভৰি কঁপি আছে। মানে যে তেওঁক যে মই এদিন ইয়াত বহুৱাব পাৰিম মই ভবাই নাছিলোঁ কেতিয়াও। আৰু আজি আমাৰ গেষ্টজন হৈছে আমাৰ অসমীয়া চিনেমাৰ একদম পুৰুধা ব্যক্তি, আমাৰ এক্টৰ প্ৰাঞ্জল শইকীয়া দাদা। আৰু তেওঁক মই কালি কথা পাতিছিলোঁ ৰাতি ফোনত। সেইমতে তেওঁ ঘৰটো কোনখিনিত মোক ক'লে, আৰু আহি এতিয়া তেওঁৰ ঘৰৰ পদূলিত উপস্থিত হৈছোঁ। আৰু তেওঁ আহিব, এতিয়া আহি মোৰ লগত বহিব, আমি কথা পাতিম। কিন্তু কথা পাতিম বুলিহে কৈছোঁ, মই মানে এনেকুৱা ভয়, এনেকুৱা ৰেচপেক্ট আছে তেওঁৰ প্ৰতি, মানে এনেকুৱা ভয় খাইছোঁ। আৰু তেওঁ খুব ডিচিপ্লিন মানুহ এটা। গতিকে তেওঁ আহক, আহি বহি লওক, তাৰপিছত আমি অলপ ফুৰিবলৈ যাম আৰু যদি সম্ভৱ হয় কথা পাতিম আৰু। গুড মৰ্ণিং। গুড মৰ্ণিং। বাকী ভালে আছে আপুনি? ভাল। মোৰ মানে উশাহ ল'বলৈ সময় নোহোৱা হৈছে। আচ্ছা, কিহত ব্যস্ত আছে এতিয়া? কিবা ফিল্ম ৰিলেটেড নে? নাই, মই ছ'চিয়েল, সামাজিক কাম। এতিয়া আচলতে আজি মই যাবগৈ লাগিছিলে আকৌ দৰং। মোৰ ঘৰ দৰঙত। চিপাঝাৰ। হয়। চিপাঝাৰত খবৰ ল'ব অলপমান আমাৰ ৰঞ্জু চহৰীয়া, প্ৰাঞ্জিত শইকীয়া আৰু মই কি কামত এতিয়া অগ্ৰাধিকাৰ দিছোঁ। কাৰণ আমাৰ অনুষ্ঠানটো তাতে দাষ্টাৰ, আমাৰ যিটো দাষ্টাৰ ডেভেলপমেণ্ট একশ্যন ফৰ ছ'চিয়েল ৰিফৰ্মেশ্যন, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন ইন ৰুৰেল, DASTR। 2013 ৰেজিষ্ট্ৰেশ্যন হৈছে, কিন্তু এক্টিভলি কাম কৰা হৈছে 2017 পৰা। বিশেষকৈ অৰ্গেনিক এগ্ৰিকালচাৰ আৰু যিখিনি বন্দুক এৰি আহিছে, আমাৰ আহ্বান আছে সেইটোৱেই যে হ'ব নহয়, এনেকৈ তোমালোকৰ বহুত সময় জীৱনৰ এনেকৈ শেষ কৰিলা, 15, 20, 22 কিবা কিবি বছৰ, কিন্তু এতিয়া তোমালোক নিজৰ আইপুকলৈ গুচি আহা। তোমালোকৰ যদি শক্তি সামৰ্থ্য আছে, অন্য কৰিবলৈ নকওঁ, খেতি কৰাই। আমি যি কওঁ অসমখন কৃষিপ্ৰধান দেশ, আমি খেতিৰ প্ৰতি বিমুখ হৈ পেলাই আমি আমাৰ বহুত কিবা কিবি হেৰুৱাইছোঁ। খেতি, অৰ্গেনিক এগ্ৰিকালচাৰ অকল ইয়াত বুলিয়েই নহয়, আমাৰ অফিচটো তাত মহলীয়াপাৰাত নেকি অফিচ? মহলীয়াপাৰা এইফালে আমাৰ কাম চলি আছে, ৰামহৰিত খেতি বাতি বিভিন্ন ঠাইত, আপামৰাত আমাৰ চিত্ৰনলা খেতি আছে। এতিয়া আৰম্ভ কৰিম আমি 500 বিঘা মাটিত যিটো টিচু কালচাৰ, অমৃত সাগৰ G9 ভেৰাইটি কল, সেইটো আমি বিভিন্ন ঠাইত কৰিম, আৰম্ভণিটো তাত কৰিম। আমাৰ কাৰণে গৌৰৱৰ কথা, মোৰ ঘৰ যিহেতু দৰঙত। তাৰ কাৰণে চৰকাৰৰ সহায় আমি বিচাৰিছোঁ, আৰু সহায় নকৰে আমাৰ টকা নাই। কাৰণ এই ল'ৰাহঁতে বহুত কষ্ট কৰি আছে। কাৰণ এছাম আছে অস্ত্ৰ হাতত তুলি লৈ এক্সটৰ্চন কৰে, টকা লুটে, আৰু মানুহৰ পৰা সিহঁতে দূৰলৈ গুচি যায়। সিহঁতৰ অসৎ কাৰ্যৰ কাৰণে মানুহ সিহঁতক দেখিব নোৱাৰা হয়, সংগঠনৰো বদনাম হয়। আৰু এছাম আছে তেওঁলোক সততাৰে এই দেশৰ গান গাবলৈ গুচি গৈছিলে, তেওঁলোকে কিবা কিবি কথাত বিশ্বাস ভংগ হ'ল, আৰু কিবা কিবি কথাত ৰিয়েলাইজ কৰিলে এইটো এনেকৈ নহয়। এনেকৈ এটা প্ৰকাণ্ড শক্তিশালী আৰ্মি এটাৰ লগত ভাৰত চৰকাৰৰ লগত যুঁজি এনেকৈ অন্য ধৰণে কামবিলাক কৰিব লাগিব। সেইকাৰণে প্ৰাঞ্জিতহঁত, ৰঞ্জু চহৰীয়াহঁত ঘূৰি আহিলে, যোৱাৰ আগতেও মাটি লৈছিলে খেতি কৰিম বুলি। এতিয়া চৰত আমি য'ত এই ডমিনেশ্যন চলি আছে, এটা বিশেষ জনগোষ্ঠী, আমাৰবিলাক খেতিৰ প্ৰতি বিতৰাগ হ'ল, খেতি বাতিলৈ নাযায়, ফলত আমি জাতিটো নিশকতীয়া হৈ আহিছোঁ, আৰু আমাৰ হাতৰ পৰা মাটিবিলাক গৈ আছে। মাটিৰ অধিকাৰ আমাৰ হাতৰ পৰা যেতিয়া একেবাৰে নাইকিয়া হৈ যাব, এতিয়াওতো আমি নিশকতীয়া পংগু জাতি এটাত পৰিণত হৈছোঁ। এতিয়া মাটিৰ অধিকাৰ যিখিনি আছে সেইখিনি ঘূৰাই আনি আমি খেতি বাতিত আৰু মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবৰ কাৰণে আমি অৰ্গেনিক এগ্ৰিকালচাৰৰ বিষয়ে আমি ৱৰ্কশ্বপ কৰাইছোঁ। বাহিৰৰ NGOৰ লগত আমি কোঅৰ্ডিনেশ্যনত কাম কৰিছোঁ। এইখিনি চলি আছে আমাৰ। আনটো কাম
চিপাঝাৰত এই যোৱা 26 এপ্ৰিলত হয় আমি আৰম্ভ কৰিলোঁ আৰু এটা অভিযান। আমি কমপ্লেইন পাই আছোঁ, আমি জানো যে ভিতৰৰ গড়ীবিলাকত গাঁৱে গাঁৱে এটা জেনেৰেশ্যন ধ্বংসলৈ আগবাঢ়ি চুলাই মদ খায়, যিটো বিষ পয়জন। হয় গাঁৱৰ মানুহ মৰি আছে, ডেকা ল'ৰা মৰি আছে, মাৰি আছে। যি ব্যৱসায় কৰে সিহঁতি এইবিলাক কথা চিন্তা নকৰে। এইটো ভয়ংকৰ এটা কাম চলি আছে। গতিকে 26 তাৰিখে আমাৰ 25 তাৰিখে আমাৰ ৰঞ্জুৱে এটা আপডেট দিছিলে যে এই ব্যৱস্থাটোৰ এগেইনষ্টে আমি এতিয়া যুঁজিম। হয় আৰু 26 তাৰিখে আমি আৰম্ভ কৰিলোঁ অভিযানটো। হয় আমি কেইবাটাও মদৰ, য'ত মদ খাই মানুহ মৰি আছে, তাত গৈ পেলাই আমি সিহঁতক সাৱধান কৰি দিলোঁ। সিহঁতৰ মদ ভাঙি পেলালোঁ, সাৱধান কৰি দিলোঁ যাতে অহা দিনবিলাকত তহঁতি সাৱধান, এই ব্যৱসায় বন্ধ কৰ, মানুহ মৰাৰ এই ব্যৱসায় বন্ধ কৰ, নহ'লে তহঁতিতো মৰিবি, খাবলৈ অহাবিলাকো মৰিব। আৰু যিবিলাকে সিহঁতক সহযোগিতা কৰিব, যিহেতু সিহঁতক আৱৰি ৰাখিব, সিহঁতৰ ব্যৱস্থা আমি ল'ম। প্ৰশাসনে লৈ থাকক, আমি আমাৰ ভাগে ল'ম। কাৰণ প্ৰশাসনে ইমান চকু দিবলৈ সময় নাই যদি ৰাইজ সজাগ নহয়। আমি কৈছোঁ গাঁৱৰ ৰাইজবিলাক সজাগ হওক। সেইকাৰণে আমি বিজুলী বাৰী আৰু এইফালে ডিগ্ৰী পাৰত আমি সেই অভিযানটো আৰম্ভ কৰিলোঁ। সেইদিনা আমি দিনটো আমি কৃষক সভা এখন আয়োজন কৰিছোঁ ৰাস্তাৰে। তাত আমাৰ চুৱেজ বুলি পুনেৰ চুৱেজ, বিবেকানন্দ, কন্যাকুমাৰী, এই তিনিটা অৰ্গেনাইজেশ্যনৰ মানুহে, বয়সস্থ মানুহ, অল আৰ 75+, তেওঁলোকে কিন্তু ভাৰতবৰ্ষৰ চুকে কোণে জনজাতীয় এলেকাত ঘূৰি ফুৰিছে। এতিয়া অৰুণাচলৰ পৰা অসমত সোমাইছে। এই মানুহক এই খেতিৰ উৰ্বৰতা নষ্ট নহ'বলৈ কেনেকৈ গোবৰ সাৰত, ভাৰ্মি কম্প'ষ্ট, কেঁচু সাৰত খেতি কৰিব লাগে, কেনেকৈ পচন সাৰক লৈ খেতি কৰিব লাগে, আৰু কেমিকেল মুক্ত আমাৰ পথাৰবিলাক কেমিকেল মুক্ত হ'ব লাগে। মাটিৰ গুণাগুণ চাই যাৰ যিটো ডেফিচিয়েঞ্চি আছে সেইখিনিয়ে আমি দিম। মাটি টেষ্ট কৰাটো অত্যন্ত দৰকাৰ, যিটো ইয়াত সাধাৰণতে এতিয়া হৈ আহিছে। সাধাৰণতে আমাৰ সাধাৰণ কৃষক সমাজত মাটি টেষ্ট কৰাৰ সেই চিন্তাটো অহা নাই। আৰু সেইটো সঁচা কথা ক'বলৈ গ'লে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে দায়িত্বটো বহন কৰিব লাগে। এতিয়া কিছু তেওঁলোকে কাম কৰিছে, বহন কৰিছে, আৰু আমিও সেইটো বাটেৰে বাট বুলিবলৈ আমি এতিয়া আগবাঢ়ি আহিছোঁ আমাৰ ডাষ্টাৰ। গতিকে আমি এই মদৰ বিৰুদ্ধে, ইলিচিট লিকাৰৰ বিৰুদ্ধে আমি 2-3 জেগাত আমি মানুহক অলপমান কাণত ধৰোৱা হ'ল, কিছু বেট দিয়া হ'ল, আৰু তেওঁলোকে মদবিলাক পেলাই দিয়া হ'ল, ভাঙি দিয়া হ'ল। ৰাতিলৈকে এইটো চলিলে কেইবাঠাইতো। মতা মানুহটো পলাই দিয়ে, মাইকী মানুহজনে এইটো ব্যৱসায়ত জড়িত, কাৰণ সিহঁতিটো লৈ খাই থাকে। মাকজনীও এইবিলাকক আহিলে ধৰিলে ধৰপকড কৰিলে বেয়া পায়, কাৰণ পুতেকৰ এই ঘটনাত খাই আছে, মাকৰ হয়তো বয়সে ভাটি দিছে। কিন্তু তেওঁলোকে ইয়াৰ যিটো সমাজৰ ওপৰত, মানুহৰ জীৱনৰ ওপৰত, হেল্থৰ ওপৰত যিটো প্ৰভাৱ পৰে, সেইটো তেওঁলোকে চিন্তা নকৰে। মাকবিলাক অশিক্ষিত মাক, গতিকে তেওঁলোকৰ শিক্ষা দীক্ষা নাই, একো কথা বিচাৰে নকৰে। সামাজিক কথাবিলাকত তেওঁলোকৰ কোনো ধৰণৰ এৱেৰনেছ নাই। গোটেই প্ৰথম কথাটো হৈছে এৱেৰনেছ। বয়সস্থ মানুহৰ এটা চামৰ বাৰু নাই, শিকাব লাগিব উঠি অহা জেনেৰেশ্যন যদি সজাগ নহয়, সমাজখনটো এদিন একেবাৰে বিহেৰে ভৰি পৰিব। একদম পংগু বেমাৰী সমাজ এখন হৈ আহিছে। এইটোৱেই অতি আমাৰ এতিয়া জোৰ কৰি হাত পাবলৈ নাই, হাত জ্বলি গৈছে। গতিকে আমি ডাষ্টাৰে এইবিলাক কামত এতিয়া আমি বেছি সময় দিম। আৰু মই প্ৰাঞ্জল শইকীয়াই বহু সমাগমত এই কথাটো বেকত কৰিছোঁ। কিন্তু চিপাঝাৰত মৃত্যুঞ্জয় এই ট্ৰাষ্টৰ উদ্বোধনতো এই কথাটো কৈছোঁ। তাত গৈছিলে আপুনি? গৈছিলোঁ, তাতো মই জড়িত। গতিকে তাত কৈছোঁ যে প্ৰাঞ্জল শইকীয়া অনাগত দিনবিলাকত চিনেমা কম কৰিব, নাটক কম কৰিব, কিন্তু সামাজিক ক্ষেত্ৰত যিটো মই সৰুৰে পৰা এইবিলাক কামত জড়িত, গতিকে মই এইটোত এতিয়া বেছি সময় দিম। জীৱনৰ বাকী থকা সময়খিনিৰ ভিতৰত বেছি সময় এই কামবিলাকত দিম। কাৰণ আমি গুচি যাম আজি বাদে কাইলৈ, কিন্তু জেনেৰেশ্যন, মই মোৰ ল'ৰা ছোৱালীৰ কথা কোৱা নাই, মোৰ সমাজখনৰ ল'ৰা ছোৱালী জেনেৰেশ্যনৰ কি অৱস্থা হ'ব, কোনখন অসমত, কোনখন ভাৰতত সিহঁতি জীয়াই থাকিব। এইবিলাক কথাই মোক অনবৰত এতিয়া পেৰি থাকে। আৰু সেইকাৰণে মোৰ বেয়া, অসভ্য, অসতামি, দুৰ্নীতি,
এইবিলাকৰ সৰুৰ পৰাই মোৰ সহ্য নহয়। সেইকাৰণে মোক ৰাজনৈতিক নেতাবিলাকে বেয়া পায়, সন্মান কৰে, কিন্তু ভিতৰি ভিতৰি বেয়া পায় হয়তো বহুত নেতাই দেই। যিবিলাক তাৰ মাজতো ভাল নেতা আছে নহয়, কিন্তু তেওঁলোকে মোৰ প্ৰতি এটা সদ্ভাৱ আছে, কিন্তু মোক এই কথাবিলাকত সোমোৱাটো হয়তো নিবিচাৰে। কাৰণ তেওঁলোকে প্ৰাঞ্জল শইকীয়াৰ মনস্তাত্ত্বিক দৰ্শনটোৰ কথা জানে। ইয়াৰ আগৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া আছুৰ প্ৰেচিডেণ্ট আছিলে, সেই সময়খিনি মই বহুত মিটিং কৰিলোঁ। এনেকুৱা জিলা বাদ নাই, এনেকুৱা ঠাই বাদ নাই ভিতৰত য'ত মই তেওঁলোকৰ মিটিঙত নোযোৱাকৈ থাকিবলগীয়া হয়। জাতীয়তাবাদী যুৱ ছাত্ৰ সংগঠনৰ বহুত মিটিং কৰিলোঁ, কিন্তু দেখিছোঁ সেই চামৰ এচামেতো পাৱাৰ লৈ আহি পেলাই তেওঁলোকেতো দুৰ্নীতিত লিপ্ত হ'ল। আৰু মোৰ প্ৰথম জেহাদটো আছিল দুৰ্নীতিৰ বিৰুদ্ধে। তেতিয়াই মোৰ খং উঠে, তেতিয়াই মোৰ এই আস্থা বিশ্বাস এইবিলাক শেষ হৈ যায়। মোৰ প্ৰথম জেহাদখন কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে আছিল, মদ ভাঙৰ বিৰুদ্ধে আছিল সৰুৰে পৰাই। সেইকাৰণে মই সৰুৰে পৰা এক্সাৰচাইজ কৰিছোঁ। মোৰ ঘৰতে ক্লাব খুলিছিলোঁ, গেট ৱে টু হেল্থ ইনষ্টিটিউট। মই ক্লাছ 6ৰ ল'ৰা। মোৰ ঘৰৰ আমাৰ 18 বিঘা মাটিৰ প্ৰকাণ্ড বাৰী, তৰাজান টাউনৰ মাজত, তৰাজান বুঢ়াগোহাঁই পুখুৰী, ৰজাদিনীয়া পুখুৰী এটা পাৰতে আমাৰ ঘৰ। একাষে তৰাজান সন্মিলন মন্দিৰ, যিটো মঞ্চত মই নাটকৰ অ আ ক খ এই ক্লাছ 4ৰ পৰা শিকিছিলোঁ। আৰু তাৰ লগতে প্ৰকাণ্ড তাৰ ঢাপতে আমাৰ বাৰীখন। আৰু সেইকাৰণে দ্য গেট ৱে টু হেল্থ ইনষ্টিটিউট। অসভ্য যেতিয়া ৰাস্তা ঘাটে মানে অসভ্য মাত মাতে, অসমীয়া অশ্লীল শব্দ কয়, যেতিয়া আমাৰ নাটক চাবলৈ আহি, আচলতে সেইবোৰ গাঁও, তেতিয়াও গাঁও নাম আছিলে, কিন্তু এইবিলাক যোৰহাট টাউনৰ গাতে লাগি থকা নামত গাঁও। কোনোবা এখনৰ হয়তো গায়ন গাঁও, কোনোবা এখনৰ কাষতি গাঁও, কোনোবা এখন সোণাৰী গাঁও। প্ৰত্যেক গাঁৱতে প্ৰত্যেক চহৰতে অসৎ মানুহ থাকেই। গতিকে যেতিয়া নাটক চাবলৈ আহে, যেতিয়া অশ্লীল শব্দ শুনো, নাটক চাবলৈ আহেনো কোনোবাই অশ্লীল শব্দ মাতেনে? তেতিয়া আমাৰ সৰুৰ পৰা আমি হাতত বেট লৈ পেলাই দৌৰি খেলি যাওঁ। এইটো মই স্কুলত থকা দিনৰ কথা কৈছোঁ দেই। আৰু তেতিয়াই মই এই ক্লাবটো আৰম্ভ কৰিলোঁ যে নাই, পাৱাৰফুল হ'ব লাগিব, এইবিলাকৰ বিৰুদ্ধে আমি এখৰি যুঁজিব লাগিব। ক্লাছ 6ত আমাৰ ঘৰতে সেই ক্লাবটো, আমাৰ গুৰু আছিল চমৰ বৰদলৈ, তেওঁ নেভিত আছিলে, প্ৰকাণ্ড বডি বিল্ডাৰ। তেওঁৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ খুব সোনকালে গুচি আহিলে। তেওঁ মিষ্টাৰ নেভি আছিলে। আৰু তেওঁৰ লগতে তেওঁৰ পৰা উৎসাহিত হৈ আমি ক্লাবটো খুলিলোঁ। আৰু তেওঁ দেখিলে যে আমাৰ জাকৰ এই ল'ৰাটো প্ৰাঞ্জল শইকীয়া, মোক সকলোৱে পঞ্জু বুলি মাতে, ঘৰুৱা নাম। গতিকে পঞ্জুৰ এই ক্ষেত্ৰত আগ্ৰহটো বেছি। মই ক'লোঁ আমাৰ বাৰীতেই হওক, ৰেচলিং গ্ৰাউণ্ডখন আমাৰ বাৰীতেই হওক। তাক মাটি লাগে, ৰেচলিং গ্ৰাউণ্ড খান্দিব লাগিব, কোৰ মাৰিব লাগিব, তাৰ এটা নিৰ্ধাৰিত জোখমাখ থাকে, যিটো বিহাৰী পেহলৱানবিলাকে আখাৰা বুলি কয়, বালিত। আৰু আমাৰ ভোগদৈ পাৰৰ বালিত বিহাৰী পেহলৱানৰ আখাৰা আছে। আৰু ইয়াত তেওঁলোকে আমাৰ আখাৰাখনত তেওঁলোকৰ মানুহে আহি কোৰ মাৰি মাটি চহাই তাত যি য'ত দিব লাগে তাত নিমখ দিয়ে, মিঠাতেল দিয়ে, চূণ দিয়ে, মাটিটো মেডিকেটেড কৰি পেলাই, একদম মিহি কৰি পেলাই, ডাবল কোৰ মাৰি 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 স্পঞ্জি হৈ যায়। আৰু সেইকাৰণে ডাও পেটছ, যিবিলাক আমাৰ পেটছবিলাক থাকে, মাৰি পঠিয়াই পেলাই দিয়ে ঠাঠাপকৈ, সেইবিলাকত দুখ পোৱা যায় নহয়। তো সেই তাৰ মাটিটো আনি কেনেকৈ মালিচ কৰিব লাগে সেইটো বিহাৰী পেহলৱানে জানে। আমি সেইবিলাক সৰুৰ পৰা শিকিছোঁ। আৰু লগে লগে লাঠি শিকাইছিল তেওঁলোকে আমাক। লাঠি কেনেকৈ নিজক প্ৰটেক্ট কৰিব লাগে, লাঠি কেনেকৈ ঘূৰাব লাগে, কোনোবাই এটেক কৰিলে লাঠি ঘূৰাই কেনেকৈ অন্ততঃ 4-25টা মানুহক কাবু কৰিব পাৰি, সেইবিলাক আমাক তেতিয়াই শিকাইছিলে। আৰু তাৰ লগে লগে ৰেচলিং, বক্সিং আমি শিকিছিলোঁ। আমাৰ NI কোচ তেতিয়া মেনাৰাম কাৰ্দাং বুলি মাজুলীৰ, তেওঁ আমাক বক্সিং শিকাইছিলে। আৰু আমি ফিজিকেল যিটো এক্সাৰচাইজৰ যিখিনি ট্ৰেইনিং, মই হেভি এক্সাৰচাইজ সৰুৰ পৰা কৰা নাছিলোঁ, মই এটা লিমিটেড ৱেইট লৈ মই এক্সাৰচাইজ কৰিছিলোঁ। আৰু বুকদান বৈঠক এইবিলাকতো আছিল। গতিকে এই স্বাস্থ্যসন্মত কথাবিলাকত মই সৰুৰ পৰাই নিজক গঢ়ি তুলিছিলোঁ। কিন্তু তেতিয়াৰ পৰা মই দেখিলোঁ যে মোৰ লগৰ ওচৰ পাজৰ আমাৰ চুবুৰীটোত এজাক ল'ৰা, আমাৰ এই উদ্বোধনীৰ দিনা এজাক ল'ৰা আহিছিলে, ওচৰ চুবুৰীয়া মানুহ আহিছিলে। তেতিয়া আমাৰ গুৰুসকলে কৈছিলে, বডি বিল্ডিঙৰ কথা কৈছিলে, এইবিলাক শাৰীৰিক বল বৃদ্ধি কেনেকৈ কৰিব লাগে,
এইবিলাকে আমাৰ ওপৰত কি প্ৰভাৱ পেলাব, সমাজৰ ওপৰত কি প্ৰভাৱ পেলাব। কিন্তু দুখৰ কথা, মোৰ লগত হাৰ্ডলি 1 2 3 4 5 6 7 প্ৰথমতে এজাক আছিলে, তাৰপিছত 8-10টামান ল'ৰা থাকি গ'ল, বাকীবিলাকে নকৰিলে আৰু আমি দূৰত থাকিলোঁ। মদ ভাং বিড়ি চিগাৰেট তামোল পাণ গুটখাটো এতিয়াৰ কথা, এইটো প্ৰশ্ন। তেতিয়া সেইবিলাক নাছিল, কিন্তু চাদা খাইছিলে তেতিয়া। আমি এইবিলাকৰ বিৰুদ্ধে সমাজত সৰুৰ পৰা কৈ আহিছিলোঁ তেতিয়াৰ পৰা। কিন্তু মোৰ লগৰ যিকেইজনে হয়তো এইবিলাক কৰি পেলাই সময় নষ্ট নকৰোঁ, বডি বিল্ডিং কি কৰিম, তেওঁলোকৰ দৰ্শন এইটো দৰ্শন বুলি নকয়, সেই তেওঁলোকৰ এটা নেগেটিভ চিন্তা। আৰু সেইকাৰণে এটা সময়ত তেওঁলোকে মদ ভাঙত ধৰিলে, স্কুল কলেজত হায়াৰ ক্লাছ পালে, মদ ভাঙত ধৰিলে। আৰু আজি মোৰ লগৰ এটাও নাই সেইকেইটাৰ। আৰু আজি আছাম গুটখা খাই মৰিবলৈ লৈছে। আৰু এইটো চৰকাৰ, ভাৰত চৰকাৰে গুটখা বেন কৰিব পৰা নাই। অথচ গুটখাৰ ব্যৱসায় যিবিলাকে কৰিছে, যিবিলাক ব্যৱসায়ী আমি জানো, মাজে মাজে পাওঁ, দেখোঁ, তেওঁলোকে পালেংখনো সোণৰ পালেং বনায়, মানুহ মাৰি মাৰি ঘটা পইচা। আৰু আটাইতকৈ দুখৰ কথা, মই যিজন আৰ্টিষ্টক ৰেচপেক্ট কৰিছোঁ, তাহানিৰ পৰা অমিতাভ বচ্চন, তাৰপিছত এইকেইটাতো পিছত আহিছে, এই শ্বাহৰুখ খান, অজয় দেৱগন, আৰু এটা এই কি অক্ষয় কুমাৰ বোলাটো সামাজিক কথা কৈ 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 এতিয়া গুটখাৰ ব্যৱসায় প্ৰমোট কৰিবলৈ সিহঁতে টেলিভিশ্যনে কোটি কোটি টকা লৈ পেলাই সিহঁতে তাত এডভাৰটাইজ কৰে। মোৰতো তেতিয়া এনেকুৱা লাগে যেন সিহঁতৰ মূৰকেইটা ছিঙি দিওঁ নেকি, এইটো মূৰ নাই নেকি। অমিতাভ বচ্চন নহয়, মই এই কথাটো ক'বলৈ বেয়া পাইছোঁ, কিন্তু আজি মই হ'বলগীয়া হৈছে। মোৰ নিজৰ ভিতৰত মই গুজৰি গুমৰি আছোঁ যে তোমালোকক আইডল হিচাপে লয় সমাজখনে, আৰু তোমালোকে বিভ্ৰান্ত কৰিছা কাক? এই সৰু সৰু উঠি অহা জেনেৰেশ্যনক তোমালোকে বিক্ৰী কৰিছা, গতিকে সিহঁতে খাইছে। আৰু অলিয়ে গলিয়ে য'তেই মাৰাৰ দৰে এইবিলাক বিক্ৰী কৰি গুটখা খাই, কেমিকেল খাই চূড়ান্ত নিজৰ জীৱনক ক্ষয় কৰিবলৈ চব উঠি পৰি লাগিছে। এইবিলাক কথাই মোক আমনি দিয়ে। আমিও সংগ্ৰাম কৰি আছোঁ। এতিয়া যে মই এই কামবিলাকত যে যাওঁ, এই চিপাঝাৰ বা দৰং, এতিয়া দৰং জিলাতে আৰম্ভ কৰিছোঁ, আৰু অলৈ তলৈ সামাজিক কামবিলাকত যে যাওঁ, এতিয়া মৰিগাঁৱলৈ যাম। মৰিগাঁৱত যিটো তিৱা মিলিটেণ্ট গ্ৰুপ, আমি ইনিচিয়েটিভ লৈছিলোঁ যে সিহঁতি ছাৰেণ্ডাৰ কৰিব লাগে, হিংসা ত্যাগ কৰি মূল খুঁটিলৈ আহিব লাগে, আৰু যাৰ যাৰ মাটি আছে সেই মাটিত খেতি কৰিব লাগে, আমাৰ যিটো দৰ্শন। আহিলে কিন্তু তেওঁলোকৰ অভাৱ অভিযোগ বহুত আছে। চৰকাৰ তেওঁলোকক আৰ্মছ তেওঁলোকে লে কৰিলে চৰকাৰৰ আগত। চৰকাৰে যেনেকৈ কৰণীয় আছে, আমি যিহেতু মিডিয়কাৰ হিচাপে ইয়াত ইনিচিয়েশ্যনত আমি আছিলোঁ, ৰঞ্জু, প্ৰাঞ্জিত শইকীয়া, মই, গতিকে আমি সিহঁতৰ লগত এতিয়া এখন মিটিং কৰিবলৈ আমি কাইলৈ যাম তাত কিছু সময়ৰ কাৰণে। এই যে ঘূৰি ফুৰা কামবিলাক, এইবিলাক আমাৰ খৰচ হয়। আমি সময়টো দি আছোঁ, কিন্তু গাড়ীখন চলাই এঠাইলৈ যাবলৈ আমাৰ বহুত খৰচ হয়। গতিকে এতিয়া মই কৈছোঁ, এই কামবিলাক কৰি থকাৰ সেই জিলাটোত পৰমানন্দ ৰাজবংশীক মই কালি কৈছোঁ যে আমি নোৱাৰা হৈছোঁগৈ আৰু। গতিকে আমাৰ ধন নাই, বেংকত মোৰো ধন নাই, প্ৰাঞ্জিত শইকীয়াৰো ধন নাই। গতিকে অন্ততঃ তোমালোকে চৰকাৰী এটা মেচিনেৰী আছে, প্ৰশাসনৰ এটা মেচিনেৰী আছে, যিহেতু আমি অলৰেডি মঙলদৈ SP DSP সকলোকে লগ ধৰি আমি এই কথাটো কৈছোঁ যে আমি এই অভিযানটো আপোনালোকেও চলাই থাকক, আমাকো চলাই থাকিবলৈ আপোনালোকে এটা ছাপৰ্ট এটা দিয়ক, যাতে আমি ক'তো যাতে আমি শলঠেকত পৰিবলগীয়া নহয়। আৰু আমাৰ যিটো খৰচ, তেল মবিলৰ যিটো খৰচ, গাড়ীৰ যিটো খৰচ, সেই খৰচটো অন্ততঃ আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক, গোটেইটো সমাজৰ স্বাৰ্থতটো, একদম সমাজৰ স্বাৰ্থ। আৰু সেইকাৰণে মই চিনেমাও, যি চিনেমাত এই চিগাৰেট টিগাৰেট খোৱাৰ কথা আহে, মই কৰা চৰিত্ৰত মই খুব দিগদাৰ পাওঁ। য'ত কেৰেক্টাৰটো অলপমান নেগেটিভ হয়, মই নকৰা নহয়, তেনেকুৱা চৰিত্ৰ কৰিছোঁ, কিন্তু তাৰপিছত মোৰ নিজৰ মতে যন্ত্ৰণা এটা হয়, কাৰণ মই পজিটিভ মানুহ, মই সমাজখনৰ পজিটিভ কথাবিলাক চিন্তা কৰোঁ, মই জেনেৰেশ্যনৰ ভালৰ কাৰণে মই চিন্তা কৰোঁ। মই অকল মোৰ সংসাৰৰ মোৰ ল'ৰা ছোৱালীৰ কথা কোৱা নাই, জেনেৰেশ্যন, এভাৰেজ জেনেৰেশ্যন ইন অভাৰঅল।
গতিকে মই মই যদি এটা কেৰেক্টাৰ কৰিবলৈ চিগাৰেটটো খাওঁ মোক ভাল পোৱা আছামে মোৰ ফেন ফলোৱাৰ যিবিলাক আছে সিহঁতি অনুসৰণ কৰে হা গতিকে মই যদি এটা নেগেটিভ কেৰেক্টাৰ কৰোঁ মই কিবা চোৰ ডকাইত এইবিলাক এনেকুৱা কেৰেক্টাৰ মই নকৰোঁৱেই কেতিয়াও তথাপি অকণমান দুই এখন ছবিত মই অলপমান নেগেটিভ কেৰেক্টাৰ কৰিছিলোঁ মই অকৃতজ্ঞৰ দৰে ককায়েকে মোক যিখিনি সহায় কৰিছিলে মোৰ ককাইদেউটোৱে বা মোৰ বাইদেউজনীয়ে মোক সৰুতে পঢ়া শুনা জীৱনটো আগবঢ়াত যিখিনি সহায় কৰিছিলে অকৃতজ্ঞ হৈ মই বিয়াৰ পিছত মোৰ সেই বাইদেউজনীকেই মোৰ ঘৈণীজনীয়ে বেয়া ব্যৱহাৰ কৰোঁতে মই একো মাত পতা নাই কাপুৰুষৰ দৰে মোৰ সেই মোক পঢ়া শুনা কৰি মোক ডাঙৰ দীঘল কৰা টেক্সি ড্ৰাইভাৰ সেই ককায়েকটো বিজুভূষণ এখন ছবি কৰিছিলোঁ ভাই ভাই তাত ককায়েকে বেয়া পোৱা কাম কৰিলোঁ মই বিয়াৰ পিছত ঘৈণীয়েকৰ নিৰ্দেশনাত চলি মই মোৰ পাৰিবাৰিক যিটো শ্ৰদ্ধা যিটো কৃতজ্ঞতা ককায়েকৰ পৰা সেইবিলাক পাহৰি গৈছিলোঁ গতিকে এনেকুৱা ধৰণৰ চৰিত্ৰ কৰি মই পিছত নিজে বৰ কষ্ট পাওঁ সেইকাৰণে পৰাপক্ষত মই নেগেটিভ চৰিত্ৰ নকৰোঁ মঞ্জু বৰা আকাশী তৰাৰ কথাৰে তাতো মোৰ চৰিত্ৰটো মই ডেপুটি কমিশ্যনাৰ আছিলোঁ DC আছিলোঁ কিন্তু বহুত বয়সত এজনী ছোৱালী ভাল লাগিলে মই বিয়া কৰিলোঁ তেওঁৰ যিটো কামত NGOৰ এটা হৈ পেলাই তেওঁ স্বাধীনভাৱে যি কিছুমান কাম কৰি ঘূৰি ফুৰিছিলে সমাজৰ উন্নতিৰ কাৰণে জাতি জনজাতিৰ মানুহৰ মাজত সম্প্ৰীতিৰ কাৰণে অথচ এটা সময়ত বিয়াৰ পিছত মই মোৰ পাৱাৰটো মোৰ কাৰণে মোৰ ক্ষমতাটো মোৰ কাৰণে ডাঙৰ হ'ল মোৰ ঘৈণীজনীক সেইবিলাক কামত যোৱাত মই বাধা দিলোঁ যিবিলাক কামৰ কাৰণে তেওঁক প্ৰশংসা কৰিছিলোঁ মই তেওঁক ভাল পাই বিয়া কৰিছিলোঁ আজি সেই কামটো কৰিবলৈ যাওঁতে তেওঁক মই বাধা দিছোঁ সেই জনজাতীয় ল'ৰাজনক ঘৰলৈ মাতিলত মই তেওঁক দুটা বেয়াকৈ কৈছোঁ তেতিয়া এই যে আত্মসংকাৰ মোৰ যিটো ক্ষমতা চাকৰিৰ যিটো ক্ষমতা মই এজন DC ডেপুটি কমিশ্যনাৰ সেই ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই মোৰ ঘৈণীজনী মই বেয়া ব্যৱহাৰ কৰিছোঁ ঘৈণীজনীৰ ইচ্ছাৰ বিৰুদ্ধে মই কিছু তেওঁক কাম কৰিবলৈ বিচাৰিছোঁ সেই কেৰেক্টাৰটো কৰি মই খুব কান্দিছিলোঁ কেইটামান শ্বট আছিলে তাত মই মঞ্জুহঁতক কৈছোঁ খুব ভাল হৈছে প্ৰডিউচাৰো কৈছে মঞ্জু বৰাই কৈছে মই কিন্তু কান্দিছোঁ মই দুখ পাইছোঁ গতিকে এই ধৰণৰ কেৰেক্টাৰবিলাক মই যিবিলাক সমাজত অকণমান মানুহে নেগেটিভ ইম্পেক্ট এটা পৰে সেইবিলাক চৰিত্ৰ মই পৰাপক্ষত কৰিবলৈ বেয়া পাওঁ আৰু নাটকতো তেনেকৈ মই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰ কৰিছিলোঁ মই বিনোদ ভাগৱতী লিখা এখন গ্ৰীক নাটক পম্পীৰ প্ৰলয় তাৰ যিটো আটাইতকৈ বেয়া কেৰেক্টাৰ আৰ্বাচিছ ভয়ংকৰ এটা মানুহ পম্পীৰ প্ৰলয় হোৱাত সেই মানুহটোৰ যথেষ্টখিনি তাৰ কথা কাণ্ডই সেই কথাবিলাকত অৰিহণা যোগাইছিল কিন্তু এই কেৰেক্টাৰটো কৰোঁতে মোক সৰু ল'ৰা ছোৱালীবিলাকে মোক বেয়া পাইছিল স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে মোক খুব বেয়া পাইছিল কাৰণ তেওঁলোকৰ প্ৰাঞ্জল দাদাক তেওঁলোকে তেনেকৈ বিচৰা নাছিলে সেই ধৰণৰ নিগেটিভ কেৰেক্টাৰ কৰোঁতে মোকতো সৰু ক্লাছ 4ত পঢ়া বাচ্ছা এজন দেউতাকে যেতিয়া মোৰ ইণ্টাৰভেলত মোৰ ওচৰত লৈ আনে নাটকৰ শেষত মোৰ সেই ৰূপটো দেখি ভয়ংকৰ ৰূপ এটা দেখি চকুটুকু ডাঙৰকৈ ৰঙা কৰি চালাৰী লগাই ভয়ংকৰ মানুহ এটা ৰূপত সেই ছোৱালীজনীয়ে বেয়া তাইক কান্দি ফেকুৰি দেউতাকে মোৰ ওচৰলৈ আনিছে বোলে এক্টিঙে কৰিছে তাই মোক এনেকৈ দুটা পেটতে এনেকৈ মাৰিছে তুমি নকৰিবা তুমি এনেকুৱা বিলাক কিয় কৰিছা সেয়া বাচ্ছাৰ মূৰত কেনেকুৱা ইম্পেক্ট পৰে কথাবিলাক মই কৈছিলোঁ এইটো অভিনয় নকৰিবা তুমি এনেকুৱা নকৰিবা তাই প্ৰাঞ্জল দাদাই বা প্ৰাঞ্জল আংকেলে এইবিলাক কৰিব নালাগে এইটো মোৰ জীৱনৰ অভিজ্ঞতা দেই আপুনি অভিনয়লৈ প্ৰথম কেনেকুৱা মানে সৰুৰ পৰা অভিনয়ৰ প্ৰতি ইচ্ছা আছিল নে নাই মই সৰুৰ পৰা মই ক্লাছ 4ৰ পৰা মোৰ ঘৰৰ সন্মুখতে যিহেতু মঞ্চ গতিকে ডাঙৰসকলে কৰে স্বাভাৱিকতে পৰিৱেশে মানুহক ঘৰ দিয়ে মই নাটক আৰম্ভ কৰিলোঁ নাটকতেই আকৌ এটা সময়ত মই নাটকত শিক্ষা ল'বলৈ নেশ্যনেল স্কুল গ্ৰামলৈ গ'লোঁ 75ত মই নাটক কৰিবৰ কাৰণে চৰকাৰী যিটো নাট্য বিভাগ খুলিলে প্ৰথম মই ইণ্টাৰভিউ দিলোঁ অসমৰ বিভিন্নজন অভিনেতা-অভিনেত্ৰী ইণ্টাৰভিউ দিবলৈ আহিছিলে তাৰপিছত আমি 7জনে ছিলেকশ্যন পাই পেলাই সেই অভিনয় চাকৰি জইন কৰিলোঁ
যিটো এতিয়াও চলি আছে সংস্কৃতি সঞ্চালকালয়ত। আচ্ছা আৰু 2 বছৰ কৰি মই তাৰ পৰা ৰিজাইন দি পেলাই নেশ্যনেল প্ৰগ্ৰামৰ বাবে মই ইণ্টাৰভিউ দিলোঁ। আপুনি NSDN ইণ্টাৰভিউত চিলেকশ্যন পাই এইটো এছিয়াৰ দ্য বিগেষ্ট ইনষ্টিটিউশ্যন ইন এক্টিং থিয়ৰী এণ্ড এক্টিং প্ৰেক্টিকেল ষ্টেজ প্ৰেক্টিকেলছ। আমি 13টামান ছাবজেক্ট পঢ়িব লাগে তেতিয়া, ষ্টেজ ক্ৰাফ্ট, চিনিক ডিজাইন, মেকআপ, লাইটিং, মুভমেণ্ট এণ্ড মাইম, য়োগা, চিনিক ডিজাইন, লিটাৰেচাৰত মডাৰ্ণ ইণ্ডিয়ান ড্ৰামা, ক্লাছিকেল ইণ্ডিয়ান ড্ৰামা, ৱেষ্টাৰ্ণ ড্ৰামা, ফ'ক ড্ৰামা, এই সকলোবিলাক পঢ়িব লাগে আৰু প্ৰেক্টিকেল কৰিব লাগে। গতিকে মই 3 বছৰ তাত গুচি গ'লোঁ। তাৰপিছত আকৌ ঘূৰি আহিলোঁ, কাৰণ মোৰ মুম্বাইত গৈ পেলাই 90% আৰ্টিষ্টৰ সেইটোৱেই থাকে, NSDত যাব আৰু মুম্বাইত পাত কাটিবৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সংগ্ৰাম কৰে। মই সেই সংগ্ৰাম কৰাত নাই, কাৰণ মই NSDলৈ যোৱাৰ আগতে মই চিনেমা কৰিছিলোঁ। মোৰ প্ৰথম চিনেমা ফাগুনী, শিৱপ্ৰসাদ ঠাকুৰ, সেই ডাইৰেক্টৰ নাই, ঢুকালে। তাৰপিছত চিনেমা হেমন্ত দত্তৰ উপপথ, ব্লেক এণ্ড হোৱাইট, আকৌ তেখেত আছে এতিয়াও, গাটো বৰ ভাল নহয়। আমি একেলগে ৰবীন্দ্ৰ ভৱনত চাকৰি কৰিছিলোঁ। হেমন্ত দত্ত বৰ সাংঘাতিক মেধাৱী মানুহ, মঙলদৈ মানুহ। তেওঁ খুব ভাল স্ক্ৰিপ্ট ৰাইটাৰ, নাট্যকাৰ, পৰিচালক, অভিনেতা। আমি ৰেডিঅ'ত প্ৰথম তেখেতসকলৰ কণ্ঠ শুনিছিলোঁ। তাৰপিছত মই 75ত ৰবীন্দ্ৰ ভৱনত পাছ কৰাৰ লগে লগে অডিশ্যন পাছ কৰিলোঁ ৰেডিঅ'ত। তেতিয়াৰ পৰা ৰেডিঅ'টো সমানে এক্টিং কৰোঁ। আৰু তাৰপিছত 78ত নেশ্যনেল প্ৰগ্ৰামত চিলেকশ্যন পাই তালৈ গুচি গ'লোঁ। তাতো কিন্তু মোৰ যিটো সাহিত্যিক যিটো বৈশিষ্ট্য, এই বেয়া কাম কথাৰ বিৰুদ্ধে মোৰ যুঁজ, মোৰ ফাইট, তাতো মই মদ চৰাচৰ বিৰুদ্ধে সাংঘাতিক মই তাত ফাইট কৰিছোঁ আৰু স্কুলত এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। NSDত ৰেগিং কৰিছিলে, ৰেগিঙত মই একদম মোৰ গৰম হৈ গ'ল। যিবিলাক মোক চৰচ খুৱাই দিব খুজিছিলে মোৰ ছিনিয়ৰ ল'ৰাই, এটা ৰুমত সোমোৱাই, মই সেইদিনা তাণ্ডৱ সিহঁতে মোৰ দেখিলে। NSDত এইটো কোন আহিলে প্ৰাঞ্জল, এইটো ইমান ভয়ংকৰ এটা ল'ৰা আহিলে, এইটো মাৰি কাটি শেষ কৰি দিব। মই এনেকুৱা তাণ্ডৱ দিলোঁ। মোৰ লগত বাংলাদেশী মোৰ ফাৰ্ষ্ট ইয়েৰ তেওঁলোকে এডমিশ্যন লৈ তেওঁলোককো মাতিছিলে এটা ৰুমত ৰেগিং কৰিবৰ কাৰণে। মই যিটো তাণ্ডৱ দিলোঁ, সিহঁতৰ কাৰোবাৰ গোৰ পৰিলে, চৰ পৰিলে, কাবাৰ্ড টাবাৰ্ড ভাঙিলোঁ। মোক মানে ৰাখিব পৰা নাছিলে। মোৰ কেইটামান চিনিয়ৰে, মোৰ লগৰকেইটাই মোক কোনোবাতে ধৰি ৰাখিলে, সিহঁতে পকালে। তাৰ পিছদিনাৰ পৰা মোক চবেই ভয় কৰিবলৈ ল'লে। এই ৰেগিং বন্ধ হ'ল, মদ চৰচ এইবিলাক খোৱাৰ এটা পৰ্যায়লৈকে লুকাই চুৰ কৰি খাবলৈ ল'লে। আগতে খোলেআম খাইছিলে। তাৰপিছত মই ইউনিয়ন, প্ৰথম যিখন NSD ইউনিয়ন, ষ্টুডেণ্টছ ইউনিয়ন ফৰ্ম কৰিছিলে, মই ফাৰ্ষ্ট ইয়েৰ মোক তাত ছেক্ৰেটাৰী হিচাপে ভোট দি পেলাই মোৰ স্কুলৰ ষ্টুডেণ্টছখিনিয়ে মোক চিলেক্ট কৰিছিলে। আজিকালি মানে অসমীয়া ভাষাটো যাৰ যেনেকৈ ইচ্ছা তেনেকুৱাকৈ প্ৰয়োগ কৰিব লৈছে, কিছুমান নথকা শব্দ কিছুমানো আমি শুনিবলৈ পাওঁ। এইটো লৈ শান্তি চেনেলবিলাকতো তেওঁলোকেও তোৰ মোৰ গানতো তোৰ মোৰ জোন নহয়, জোন, যিমান, অন্ত্যস্ত যিমান, জাহাজ নহয়, বৰ্গীয় জু, যিটো জাহাজী কল নহয়, যোৰহাট, অন্ত্যস্ত চেনেলবিলাকতো যোনটো একদম কাণ ঘোলা হৈ গৈছে। আৰু গতিকে জোন এটাই ওলায়, আকাশত জোনবাই ওলায়, সেয়েহে জোন কম। জোনটো বুলি কথা নাই ন, যিটো অন্ত্যস্ত যিটো, যেনি তেনি নহয়, যেনি তেনি। এতিয়া হিন্দীৰ শব্দৰ উচ্চাৰণ লৈ প্ৰপাৰ ট্ৰান্সলেশ্যন কৰিলে হিন্দীটো হিন্দী হয়। আমাৰ অসমীয়াটো এই বাদেই দিছে আৰু যি যেনেকৈ কয় কৈ থাকক, খেঁচাৰা ভাষা এটালৈ গৈ আছে, কৈ থাকক, আমাৰ কি আহি যায়। আৰে অসমখন নিজৰ আই মুখৰ মাতটো যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ শুদ্ধকৈ, আই মুখৰ মাতষাৰ লৈ যদি আমি কথা নকওঁ, ঠিক আছে ইংৰাজী পঢ়া, হিন্দীও পঢ়া, যিকোনো লেংগুৱেজ পঢ়া,
ফ্ৰেঞ্চ পঢ়া, ইটালিয়ান লেংগুৱেজ পঢ়া, চব পঢ়া, উৰ্দু পঢ়া, কিন্তু নিজৰ আইৰ মুখৰ ভাষাটোতো তোমাৰ আয়ত্তত থাকিব লাগিব। নহ'লে অসমীয়া বুলি কাক ক'ম আমি অনাগত সময়ত? কাক ক'ম? এই যিবিলাক মাক বাপেকে নিজৰ ল'ৰা ছোৱালীয়ে ই আকৌ অসমীয়া নাজানে, আৰে তহঁত তাৰ কাৰণে দায়ী, অসমীয়া নাজানে। আমাৰ মূৰবোৰ গৰম হয় বুজিছা। মই সদায় ৰাতিপুৱা এক্সাৰচাইজ কৰোঁ। আজি এক্সাৰচাইজ কৰ্চটো পূৰা নহ'ল, কাৰণ ৰাতি মই এটালৈকে লিখিছোঁ। মই ৰাতিপুৱা দেৰিলৈকে নুশু, সোনকালে উঠিবই লাগে, 6টা 6:30, তাতকৈ আগতেই উঠোঁ। মুঠতে এটলিষ্ট 6.5 ঘণ্টা 7 ঘণ্টামান শুব পাৰিলে ভাল, যিটো নহয় সাধাৰণতে। আজিও নহ'ল, গতিকে মই এতিয়া গৈ পেলাই কাপোৰ কানি তিয়াই থৈ আহিছোঁ, কাৰণ মই মেচিনত কাপোৰ নধোওঁ। ৱাশ্বিং মেচিন ঘৰখনত আছে, 2টাকে আছে, কিন্তু মই ৱাশ্বিং মেচিনত কাপোৰ নধোওঁ। নিজৰ মই কাপোৰ হাতেৰে ধোওঁ। আৰু ৱাশ্বিং মেচিনত কাপোৰ ধুলে মোৰ চাফা যেন নালাগে। চব কাপোৰ একেলগে সুমুৱাই দিব, সেইটো মোৰ সহ্য নহয়। মই মোৰ কাপোৰ মোৰ চাৰ্ফৰ পানীখিনিতে ধুম। আৰু ইকনমি, কাৰণ পানীৰ ইকনমিটো খুব, আমাৰ মানুহে পানী ৱেষ্ট কৰে। আমি জানো, আমি পানী কিনি খাওঁ, কাৰণ চৰকাৰে পানী যোগান ধৰিব পৰা নাই ন এতিয়ালৈকে। গতিকে প্ৰত্যেক মাহত আমি 5-6 হাজাৰ টকা পানী কিনি খাওঁ, গতিকে পানী ৱেষ্ট নকৰোঁ। মই খুব কম পানীত কেনেকৈ কাপোৰ আদালিব লাগে, অথচ কাপোৰ অকণমান চাবোন পানী নথকাকৈ বঢ়িয়াকৈ কাপোৰ ধুব লাগে, সেই কাইদাটো মই জানো। কেনেকৈ বাচন ধুব লাগে, কিমান কম পানীৰে বাচন ধুব লাগে, কিমান পৰিষ্কাৰকৈ ধুব লাগে, সেইটো মই জানো। সেইকাৰণে মোৰ এটা দৰ্শন, মই যিটো চিন্তা কৰিম, মই যিটো কথা ক'ম, মই যিটো কাম কৰিম, আনে নোৱাৰে। হয়তো পাৰে, কিন্তু মই টুৱাৰ্ডছ দ্য পাৰফেকশ্যন মই কাম কৰোঁ। মই যেনেকৈ বাচনটো ধুওঁ, আনে নোৱাৰে, তাৰমানে মই কিমান পাৰফেক্টলি ধুব লাগিব। আনে নোৱাৰে মানে হয়তো পাৰে, কিন্তু মই ভাবি লওঁ যে মইতো আটাইতকৈ বেষ্ট, আই এম দ্য বেষ্ট। গতিকে এই ধৰণে মই জীৱনটো আগবঢ়াইছোঁ। আমি আকৌ আপোনাৰ ঘৰ পালোঁ। হয়, ইমানখিনি সময় দিলে, কিন্তু এটা ছেগমেণ্ট আছে মোৰ, প্ৰতিদিনে মই এপিছডটোৰ লাষ্টত এটা বৃক্ষৰোপণ কৰোঁ। এতিয়া ইয়াত সুবিধা হ'ব জানো? যদি নহয় এইটো মই আপোনাক দিম, আপুনি য'ত সুবিধা হয়। মোৰ শংকৰদেৱ কলাক্ষেত্ৰত আমি সাধাৰণতে গছ পুলিবিলাক ৰুওঁ, কাৰণ ইয়াততো উপায় নাই। ইয়াত যিখিনি আছে এইবিলাক ৰুবৰ উপায় নাই। এইটো তোমাৰ পৰা মই ল'ম, এইটো লিচু পুলি নেকি? নহয়, নাহৰ। নাহৰটো মই কলাক্ষেত্ৰত ৰুই দিম। থেংক ইউ। ভালে থাকা, ভালদৰে হৈ থাকা, সমাজৰ সুন্দৰ অংগ হৈ থাকা, আৰু স্বাস্থ্যটো প্ৰথম দেই, হেল্থ কাম ফাৰ্ষ্ট। স্বাস্থ্যৰ ক্ষতি কৰা এনেকুৱা চিন্তাও নকৰিবা, তেনেকুৱা বস্তুও নাখাবা, তেনেকুৱা কামো নকৰিবা। এতিয়া মোৰ বয়স কিমান হ'ল কোৱাচোন? 71। আৰু মোৰ চুইচ হয়, এইবিলাক চুইচ হয়। এতিয়াও মই এই তাহানি যিটো আছিলে, এতিয়াও মোৰ সেইটোৱে আছে। পেটটো অকণমান বাঢ়িছে, ৰেগুলাৰলি কিবা কিবি, কিন্তু মই সদায় খোৱা বোৱাটো অতি সাত্বিক খানা খাওঁ। কেতিয়াবা এইবিলাক ব্ৰইলাৰ তেলাল মাছ এইবিলাক মই নাখাওঁ। সাধাৰণতে ভেজিটেবল ফুড মই প্ৰিফাৰ কৰোঁ। দিয়া জিমি, ভালে থাকা। থেংক ইউ। এইটো মই কলাক্ষেত্ৰত ৰুই দিম। আজিকালি গছ পুলি বহুতেই দিয়ে, ফাংচনবিলাকত সিদিনাখন ক্ষেত্ৰীত গ'লোঁ, বুকলি জনজাতীয় লোক উৎসৱত, তাতো এটা দিলে পুলি, মই আকৌ কলাক্ষেত্ৰত দিলোঁ। তো এইটো আছিলে প্ৰাঞ্জল শইকীয়া দাদাৰ লগত এটা এপিছড আমাৰ অফবিট ট্ৰেভেলৰ। মোৰ মুখৰ মাতে নাই, আপোনালোকে দেখিলে। তেওঁৱে কৈ আছে, তেওঁ যথেষ্টখিনি কনচিয়াছ, মানে সমাজখনৰ প্ৰতি তেওঁ কিমান দায়বদ্ধ, তেওঁ কিমানখিনি কথা ক'লে আপোনালোকে শুনিলেই। আৰু মই বেছি সেইকাৰণে মাত মতাও নাই, কাৰণ মই আপোনালোকক আগতে কৈ লৈছোঁ, মই আজি বহুত নাৰ্ভাছ, কাৰণ তেওঁক যে মই ইয়াত বহুৱাব পাৰিম মই ভবাই নাছিলোঁ কেতিয়াও। গতিকে তেওঁ ইমানখিনি সময় দিলে, আমি অলপ ফুৰিলোঁ, আকৌ তেওঁৰ ঘৰৰ পৰা ওলাই আকৌ তেওঁৰ ঘৰে পালোহি। গতিকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। আগলৈ চাই থাকিব, আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক, @IamZEEMI মোৰ ইউজাৰ নেম। তাত মোক আকৌ আপোনালোকে কাক গেষ্ট বিচাৰে ছাজেষ্ট কৰিব। আৰু আজিলৈকে সামৰিছোঁ, অফবিট ট্ৰেভেল চাই থাকিব।